জীৱনক শেষ কৰাৰ অনেক পথ তুমি নিবিচৰাকৈ তোমাৰ সন্মুখলৈ আহি থাকিব। কিন্তু জীৱনক জীয়াই ৰখাৰ পথবোৰ তুমি নিজেই বিচাৰি উলিয়াব লাগিব। তুমি সদায় নিজৰ সামৰ্থ্যখিনিৰে আগবাঢ়া, কিন্তু আনৰ সামৰ্থ্যতা দেখি বাৰে বাৰে হীনমন্যতাত নুভুগিবা। কিয়নো তোমাৰ ওচৰত থকাখিনি তেওঁৰ ওচৰত নাথাকিবও পাৰে। জীৱনটোত সকলোকে আদৰ কৰা, সকলোৰে বাবে কৰিবলগীয়া সন্মান, যত্ন আৰু দায়িত্ব সকলো নিষ্ঠাৰে পালনো কৰা। কিন্তু তাৰ মাজতে নিজৰ বাবেও এটুকুৰা জেগা আছুতীয়াকৈ থোৱা, যাতে নিজক সমানে আদৰ যত্নৰে ৰাখিব পাৰা। হীনমন্যতা এনে এটা ৰোগ, যিটো ৰোগৰ বাবে তুমি নিজক কোনোদিন আগবঢ়াই নিব নোৱাৰা। সেয়ে হীনমন্যতাৰ দৰে ৰোগবিলাক এৰাই চলা আৰু দেখিবা তুমি জয়ী হৈছা। জন্মৰো আগৰে পৰা আমি প্ৰত্যেকেই একোজন যোদ্ধা। আমি প্ৰত্যেকেই সেই তেতিয়াৰ পৰা লক্ষ্য অভিমুখে দৌৰিবলৈ শিকিছোঁ, সকলো বাধা অতিক্ৰম কৰিছোঁ। যেতিয়া আমাৰ অস্তিত্ব বুলিবলৈ একোৱেই নাছিল, নাম আছিল কেৱল XY ক্ৰমজম। তথাপি হাৰ নামানি নিজৰ লক্ষ্যত উপনীত হৈ জীৱন পাইছিলোঁ। এতিয়া আমাৰ সকলো আছে, চিন্তা কৰিবলৈ এটা মগজু, চলা ফিৰা কৰিবলৈ হাত ভৰি, ক'বলৈ খুজিবলৈ একোটা পূৰ্ণাংগ শৰীৰ, সকলো আছে। অথচ আমি এতিয়া সহজতে হাৰ মানো, সময়ৰ ওচৰত, পৰিস্থিতিৰ ওচৰত ভীৰুৰ দৰে পলায়ন কৰোঁ। আমি পাহৰি থাকোঁ আমি যে একোজন যোদ্ধা, জন্মৰো আগৰে পৰা। মানুহ মুক্ত হৈয়ে জন্ম লয়, কিন্তু পিছত চাৰিওফালে শিকলিবদ্ধ হয় সম্বন্ধৰ মাজত।